নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল HASTAGS সলিউশনস। মই আজি আপোনালোকৰ আগত ফ্ৰী ফায়াৰৰ এক্সপেন্টেশন পেক ডেইলি ডাউনলোডিঙৰ প্ৰব্লেমৰ বিষয়ে জনাম। এই সমস্যাটো বহুতেই পাই আছে। বেছিভাগ এই সমস্যাটো স্যামসাঙৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। এই সমস্যাটো কিয় আহি আছে বা ইয়াৰ সলিউশন কি? ভিডিওটো বনাৰ উদ্দেশ্যটো এইটোৱে যে এই সমস্যাটোৰ সলিউশন কেনেকৈ উলিওৱা যায়। সো ফ্ৰেন্ডছ, বেছি দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰোঁ। সো ফ্ৰেন্ডছ, আপোনালোকে প্ৰথমত মোবাইল সেটিংছলৈ যাব। গৈ পেলাই আপুনি ইয়াত ডিভাইস কেয়াৰলৈ যাব। গৈ পেলাই আপুনি ইয়াতে ষ্ট'ৰেজ বুলি এটা অপশ্যন পাব, দেখিবলৈ পাইছে ষ্ট'ৰেজ বুলি। এইটো ইয়াতে ক্লিক কৰিব। কৰি পেলাই আপুনি ষ্ট'ৰেজ বুষ্টাৰ বুলি পাব, সেইটো তাত গৈ পেলাই একদম শেষত অটো ডিলিট আননেচেচাৰী ডাটা, এইটো আপোনাৰ নৰ্মেলি অন থাকে, আপোনালোকে অফ কৰি দিব লাগিব। এইটো অফ কৰাৰ পিছত আপোনাৰ 98% সমস্যা সমাধান হৈ গৈছে। এতিয়া আপুনি ফ্ৰী ফায়াৰ অন কৰিব। তাৰপিছত আপুনি এক্সপেন্টেশন পেক ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনাৰ এইটো নেক্সট দিন আকৌ ডাউনলোডিঙৰ সমস্যা কেতিয়াও নাহে। এইটো আপোনাক মই মোৰ ফালৰ পৰা 100% গেৰাণ্টি দি কৈ দিলোঁ। সো বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো কিবা হেল্পফুল বুলি ভাবিছে বা ভিডিঅ'টোৰ পৰা কিবা শিকিবলৈ পাইছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডত থকা বেল আইকনটো দবাই দিব, যাতে প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই যায়। সো ফ্ৰেণ্ডছ, আপোনালোকে যদি আৰু বেলেগ কিবা অসুবিধা পায়, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। মই সেইটো সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰিম। সো ফ্ৰেণ্ডছ, এইখিনি আছিলে। টেক কেয়াৰ, বাই বাই।